ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকলৈ স্বাগতম জনাই আজি গণিতৰ এটা নতুন অধ্যায় লৈ আহিছোঁ। অধ্যায়টো হ'ল এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ। ইংলিছত কোৱা হয় লিনিয়াৰ ইকুৱেশ্যনছ ইন ওৱান ভেৰিয়েবল, যিটো দ্বিতীয় অধ্যায়ত আছে। ঠিক আছে, আজি মই অসমীয়া আৰু ইংৰাজী মাধ্যমৰ সকলোৱে বুজিব পৰাকৈ এই ভিডিঅ'টো বনাইছোঁ। তোমালোকে কিন্তু প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব, তেতিয়াহে ভালদৰে বুজি পাবা। ঠিক আছে, মই এতিয়া আৰম্ভ কৰোঁ। এতিয়া অনুশীলনীলৈ যোৱাৰ আগতে আমি কেইটামান কথা শিকি ল'ব লাগিব, জানি ল'ব লাগিব। ঠিক আছে, এতিয়া আগতে পাইছা তোমালোকে, এইটো চোৱাচোন, এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ, তাৰমানে লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল। এতিয়া চাবা দেই, 2x + 4 = 7। ইয়াত আমাক কোনটো কি কয় সেইটো প্ৰথমে জানি লোৱাচোন। এই যে এক্স আছে, এক্সটো হৈছে এইটো চলক, আৰু এক্সৰ লগত যিটো সংখ্যা লাগি আছে এইটো লগত থকাটো, দাঁতিত থকাটো কি কয়? সহগ। গম পাইছানে? এইফালে থাকিব নালাগিব, এইফালে থাকিব লাগিব দেই। আৰু 4 আৰু 7 এই দুটা হৈছে ধ্ৰুৱক। এইটো সমান চিন চিনি পাইছা, সমতা চিন। এতিয়া এই যে চলক বুলি কৈছোঁ, এই চলকটো ইংলিছত কি কৈছে চোৱা, ইংলিছত কৈছে ভেৰিয়েবল এই চলকটো, বুজিছা? আৰু দাঁতিত থকাটো কি কৈছে? কোএফিচিয়েণ্ট বুলি কোৱা হৈছে, সহগটো। আৰু এই দুটা কি কৈছে? কনষ্টেণ্ট, ধ্ৰুৱক। বুজি পাইছা? এতিয়া এই চলক বা ভেৰিয়েবলটো আমাৰ যিকোনো এলফাবেট হ'ব পাৰে, এক্স ৱাই জেড যিকোনো হ'ব পাৰে, পিও হ'ব পাৰে, যিকোনো সংখ্যা হ'ব পাৰে দেই, যিকোনো এলফাবেট হ'ব পাৰে। ঠিক আছে, এতিয়া চলকটো চিনি পালা। এতিয়া তোমালোকে চোৱা, এতিয়া মই যদি কওঁ x², তেতিয়া কোনটো কি কোৱা হয় সেইটোও তোমালোকে জানি থ'ব লাগিব। এইটো কোৱা হয় কি? এক্সটোক কোৱা হ'ব ভূমি বা বেছ বুলি কোৱা হয়। আৰু এই টুটোক কি বুলি কোৱা হয়? সূচক বা কেতিয়াবা ঘাত বুলি কোৱা হয়। ইংলিছত কয় এক্সপনেণ্ট বা পাৱাৰ বুলি কোৱা হয়। পাৱাৰটো কেতিয়াবা কিছুমান কিতাপত এনেকৈও আছে বাৰু, গোটেইটোকে পাৱাৰ বুলি কয়, গতিকে এক্সপনেণ্ট বুলিয়ে ক'বা ইংলিছত সদায়। আৰু এইটো ঘাত আমি কওঁতে কি বুলি ক'ম চাবা দেই, x², অসমীয়াত কয় এক্সৰ ঘাত 2, আৰু x⁴ ইংলিছত কয়, বুজি পাইছেনে? ক'ব জানিবা নিশ্চয়, এক্সৰ ঘাত 4। আৰু x³ বুলি কয়, এইটো x⁻³ বুলি নকয়, কি বুলি কয়? x³ বুলি কয়। ঠিক আছে, বুজি পাইছা? আৰু এইটোক কয় x⁷, x⁻7। ঠিক আছে, ইংলিছত ক'লে আমি তেনেকৈ কওঁ, আমি ইংলিছতে ক'ম। এতিয়া কেইটামান এক্সাম্পল চোৱাচোন। এইটো এক্স দেখিছা, এইটোত কি আছে? y+3, এইটোত কি আছে? 2y-11, এইটোত আছে x² + 3, আছেনে বাৰু? এইকেইটাত মন কৰাচোন, এটা এটা চলক আছে, এইটোত এটা চলক, এইটোতো এটা চলক, এইটোতো এটা চলক আছে, y আছে অকল, এইটোতো এটা চলক x আছেনে বাৰু? এইটোতো এটা আছেই। ঠিক আছে, বুজি পাইছা? কিন্তু এইফালৰখিনিত চোৱাচোন বাৰু তোমালোকে, ইয়াত এই গোটেইটোতে কি আছে? 28x + 4y, এইটোত কি আছে? xও আছে, yও আছে। ইয়াতো চোৱা তোমালোকে, এইডোখৰত এলো আছে, এমো আছে, দেখিছানে বাৰু? ইয়াতো তেনেকৈ এক্স ৱাই জেড তিনিটা পাইছোঁ আমি, তিনিটা চলক, বেলেগ বেলেগ চলক পাইছানে বাৰু? তিনিটা ভেৰিয়েবল পাইছোঁ। ইয়াত p(x³), ইয়াত কিন্তু এইটোহে চলক আকৌ দেই, এইটা চলক, এইকেইটা ভেৰিয়েবল। কিন্তু এইত লগত থকাটো, দাঁতিত থকাটো আমি কি বুলি কৈছিলোঁ? কি বুলি কৈছিলোঁ মনত আছেনে? কোএফিচিয়েণ্ট বুলি কৈছিলোঁ, হয়নে? মানে সহগ বুলি কৈছিলোঁ। এতিয়া আমি এইখিনি কথা আমি দুটা চলক, তিনিটা চলক লগাবিলাক আলোচনা নকৰোঁ এই অধ্যায়টোত। কি আলোচনা কৰিম? এটা চলকযুক্ত এনেকুৱাবিলাকহে আলোচনা কৰিম এই অধ্যায়টোত। ঠিক আছে, বুজি পাইছা? এতিয়া চোৱা, এই সমীকৰণ মানে ইকুৱেশ্যন, সমীকৰণ কি বস্তুটো চাবা দেই। সমস্যা এটাৰ বীজগণিতীয় ৰূপেই হ'ল সমীকৰণ। যিকোনো সমস্যা এটা আমি যদি বীজগণিতত দেখুৱাব পাৰোঁ, সেইটোৱে হৈছে সমীকৰণ। যেনে ধৰা চাবা দেই, 2 লগত কি যোগ কৰিলে 5 পাম। 2 লগত কি যোগ কৰিলে? 2 লগত x যোগ কৰিলে 5 পাম। বা এনেধৰণেও লিখিব পাৰোঁ, x + 2 = 5, এনেকৈও লিখিব পাৰোঁ। বুজি পাইছা কথাটো? এনেকৈও লিখিব পাৰোঁ। ঠিক আছে, গতিকে এই গোটেইটো হৈছে এটা সমীকৰণ। ইয়াত হৈছে 2টোৱে 5টোৱে ধ্ৰুৱক, মানে কি বুলি কৈছিলোঁ? কনষ্টেণ্ট। আৰু x টো হৈছে চলক, ভেৰিয়েবল। বুজি পাইছা? আৰু এইটো সমান চিনটো চিনি পোৱাই, সমতা চিন বুলি কয় যে। ঠিক আছে, এতিয়া ৰূপটো বুজা। আৰু এটা এক্সাম্পল দিওঁ চাবা দেই। বুবুৰ লগত যিমানটা মাৰ্বল আছে, বা তোমাৰ লগত যিমানটা মাৰ্বল আছে, তাৰ সৈতে মই যদি আৰু 5টা মাৰ্বল যোগ কৰি দিওঁ, তেনেহ'লে 12টা হ'ব।
তেতিয়াহ'লে তোমাৰ বুবুৰ হাতত কিমানটা আছে সেইটো উলিয়াব লাগিব। গতিকে সমীকৰণটো কেনেকৈ বনাম চোৱা, বুবুৰ হাতত যিমানটা মাৰ্বল আছে তাৰ লগত 5টা, যিমানটা মানে কি এক্সটা আছে, যিমানটা আছে এক্স ধৰি লৈছোঁ মই, এক্স আছে প্লাছ 5টা যোগ কৰি দিছোঁ, তেতিয়াহ'লে কিমানটা পাম বুলি কৈছে 12টা পাম। যিকেইটো 12টা পাম বুলি কৈ দিছে 5 যোগ কৰিলে। বুজি পাইছা কথাটো? বুবুৰ লগত যিমানটা মাৰ্বল আছে তাৰমানে এক্সট্ৰা মাৰ্বল আছে তাৰ লগত 5 যোগ দি দিছোঁ, 5টা মাৰ্বল যোগ দি দিছোঁ, মাৰ্বল এইটো মাৰ্বল হয়। ইজুকেলটো কিমান হ'ল 12টা মাৰ্বল হৈ গ'ল। এই গোটেইটোৱে হৈছে এটা সমীকৰণ বা ইকুৱেশ্যন। ঠিক আছে, বুজি পাইছা? এতিয়া আহিলোঁ সমীকৰণ সমাধান কেনেকৈ কৰিম। সমীকৰণ চিনি পালাই নহয়, সমাধান কেনেকৈ কৰিম, সমাধান কৰিব লাগিব ছলভিং ইকুৱেশ্যন। এতিয়া ছলভিং ইকুৱেশ্যনত আমি চাব লাগিব বাওঁফালে এইটো চোৱা টুৱাইছ এক্স প্লাছ এক্স ইজুকেল টু 5। এই সোঁফালৰটো হৈছে ৰাইট হেণ্ড ছাইড আৰু বাওঁফালৰ সমান চিহ্নৰ এইফালৰখিনি হৈছে ৰাইট হেণ্ড ছাইড। বাওঁফালে লেফ্ট হেণ্ড ছাইড, ৰাইট হেণ্ড ছাইড। বুজি পাইছা? বাওঁফাল সোঁফাল অসমীয়াত। ঠিক আছে, এইফালৰখিনি সমান চিহ্ন, এইফালৰখিনি আৰু এইফালৰখিনি দুইফালে। বুজি পাইছা নিশ্চয়? এতিয়া আমি চাম 2 + x = 5। এক্সৰ মানটো উলিয়াব লাগে, তাৰমানে 2ৰ লগত কিমান যোগ কৰিলে 5 হ'ব সেইটোৱে উলিয়াব লাগে, নহয় জানো? মানে এতিয়া 2ৰ লগত কিমান যোগ কৰিলে 5 হ'ব, আমি সেইটো কৰিবলৈ কি কৰিব লাগিব, এই ইয়াৰ যিটো চলক আছে চলকটোৰ মানহে উলিয়াবলৈ দিছে, ধ্ৰুৱক মানে কি ভেৰিয়েবলটোৰ নামহে মানটোহে উলিয়াবলৈ দিছে। গতিকে আমি ইয়াৰ লগত থকা আমি ধ্ৰুৱকবিলাক নাইকিয়া কৰিব লাগিব। যিটোৰ লগত আছে কি কয় চলকৰ লগত এক্সৰ লগত যিবিলাক আছে সেইবিলাক কি কৰিব লাগিব, নাইকিয়া কৰিব লাগিব। নাইকিয়া কৰিবলৈ হ'লে আমি 2ৰ লগত 2টো প্লাছ হৈছে -2 কৰি দিলে মানে আমাৰ নাইকিয়া হৈ যাব। কিন্তু ইয়াত 2 বিয়োগ কৰাৰ লগে লগে এইফালেও 2 বিয়োগ কৰি দিব লাগিব, সোঁফালেও কৰি দিব লাগিব, বাওঁফালে কৰাৰ লগে লগে সোঁফালেও কৰিব লাগিব। বুজি পাইছা? তেতিয়াহে সমতা হৈ থাকিব, সমান হৈ থাকিব। ঠিক আছে, এইটো কেঞ্চেল হৈ গ'ল বিয়োগ কৰি দিয়াৰ লগে লগে। তাৰমানে 2 বিয়োগ 2 সমান 0। x = কিমান হ'ব, 5ৰ পৰা 2 বিয়োগ কৰিলে 3 হ'ব। গতিকে আমি প্ৰথম যিটো কৰিছিলোঁ 2ৰ লগত কি যোগ কৰিলে 3 যোগ কৰিলে, আমি মুখতে পাওঁ 2ৰ লগত 3 যোগ কৰিলে 5 হ'ব জানো, কিন্তু কৰি দেখুৱালে এনেধৰণে কৰিব লাগিব। বাওঁফালে অকল চলক ৰাখিম, আমি সদায় মনত ৰাখিম কি কৰিম, বাওঁফালে চলক ৰাখিম। কেতিয়াবা অৱশ্যে সোঁফালে ৰাখি এইখিনি লৈ আহিলেও হৈ যায় বাৰু, যি ধ্ৰুৱক মানে যিখিনি আছে কনষ্টেণ্টখিনি লৈ আহিলেও হয়। সাধাৰণতে আমি বাওঁফালে অকল কি ৰাখিম, এই চলকটোৱে ৰাখিম, বাকীবোৰ নাইকিয়া কৰি পেলাম। বুজি পাইছানে? ভেৰিয়েবল অন ওৱান ছাইড। ঠিক আছে, বুজি পাইছা? এতিয়া আমি অনুশীলনীলৈ গুচি আহিছোঁ। অনুশীলনী নাম্বাৰ 1টোকে চাওঁচোন কিনো দিছে, চাবা দেই। 4x + 5 = 21। এইটো কেনেকৈ কৰিম এতিয়া তোমালোকক মই এতিয়া কৈ গৈছোঁ যে অকল চলকটোহে ৰাখিম বাওঁফালে, এইটো বাওঁফাল, এইখিনি সোঁফাল, হ'লনে? সমান চিহ্ন এইফালৰখিনি বাওঁফাল, এইফালৰখিনি সোঁফাল। গতিকে ইয়াত থকা আমি কি ধ্ৰুৱকবিলাক নাইকিয়া কৰিম, সংখ্যাবিলাক নাইকিয়া কৰিম। ইয়াৰ এক্সৰ লগত থকা সংখ্যাটো নাইকিয়া কৰিম। প্ৰথমে এইটো নাইকিয়া নকৰোঁ, কিন্তু এইটো কৰাৰ আগতে আমি প্লাছ নে মাইনাছ আছে সেইখিনিয়ে নাইকিয়া কৰিম, এইটো পাছত নাইকিয়া কৰিম 4টো। ঠিক আছে, প্ৰথমে 5টো নাইকিয়া কৰিবলৈ হ'লে আমি 5টো যোগ হৈ আছে বিয়োগ কৰি দিলেই নাইকিয়া হৈ যাব, 5 বিয়োগ কৰি দিম। এইফালে বিয়োগ কৰাৰ লগে লগে এইফালেও বিয়োগ কৰি দিম, -5, এইফালে -5, এইটো -5। ঠিক আছে, বুজি পাইছা? এতিয়া এইটো এইটো কেঞ্চেল হৈ গ'ল, মানে 0 হৈ যাব। তেতিয়াহ'লে 4x আৰু এইটো বিয়োগ কৰিলে কিমান হ'ব, 16 হ'ব। ঠিক আছে, বুজি পাইছা? 16 হ'ল। ঠিক আছে, এতিয়া 4টো নাইকিয়া কৰিব লাগে। এতিয়া ইয়াত যোগ আছে কাৰণে বিয়োগ চিন দিলোঁ, +5 আছে কাৰণে -5 দিলোঁ। যদি -5 থাকিলে +5 দিলোঁহেঁতেন, কিন্তু এইটো আকৌ কি হৈছে, 4টো এক্সৰ লগত পূৰণ হৈ আছে। বুজি পাইছা? 4টো কিহৰ লগত, এক্সৰ লগত পূৰণ হৈ আছে। গতিকে সিফালে গ'লে কি হ'ব, আমাৰ হৰণ হৈ যাব। দুইফালে হৰণ কৰি দিম, আমি কিহে হৰণ কৰিম, 4য়ে হৰণ কৰি দিম। এইটো ইয়াকো 4য়ে হৰণ কৰিম, ইয়াকো 4য়ে হৰণ কৰিম। 4টো নাইকিয়া কৰিবলৈ 4য়ে হৰণ কৰি দিব লাগিব, ইয়াকো হৰণ কৰিম, ইয়াকো হৰণ কৰিম। কটাকটি কৰিলোঁ 1 পালোঁ, আৰু এইটো কটাকটি কৰিলে 4 পালোঁ। ঠিক আছে, x = আমাৰ তেতিয়া এক্সটো থাকি গ'ল ন, অকলীয়াকৈ এইটো x থাকি গ'ল, তেতিয়াহ'লে x = 4। বুজি পাইছা নিশ্চয়? ঠিক আছে, এতিয়া মই তোমালোকক এইটো নিয়মটো শিকালোঁ। আৰু এটা নিয়ম আছে, সেই নিয়মটো তোমালোকক দেখুৱাম, চাবা। এতিয়া মই ইফালৰ পৰা সিফালে নি কেনেকৈ সমাধান কৰিব পাৰি। এইটো ইয়াত প্লাছ থাকিলে এইটো মাইনাছ কৰিলোঁ, সেইটো ঠিকে আছে বাৰু। এইটো +5 থকাৰ কাৰণে -5 কৰিলোঁ। ইয়াত 4 পূৰণ হৈ আছে কাৰণে 4 পূৰণ হৈ আছে কাৰণে হৰণ কৰি দিলোঁ।
হৰণ 4 হৰণ কৰি দিলোঁ, যিটো আছে সেইটো সংখ্যাই হৰণ কৰিব লাগিব, হয়নে? কিন্তু আৰু এটা ভাল উজু এটা উপায় আছে, এইটো চাবা, দুইটা জনাটো উচিত দেই তোমালোকে। এতিয়া এইটো হৈছে কি, প্ৰথমতে কি নাইকিয়া কৰিব লাগিব, 5 সংখ্যাবিলাক নাইকিয়া কৰিব লাগিব, হয়নে? কিন্তু ইয়াৰ সংখ্যাটো 4টো আমি নাইকিয়া নকৰোঁ, প্ৰথমে এইটো নাইকিয়া কৰিম, এতিয়া কৈয়ে গৈছোঁ কেনেকৈ কৰিম চাবা দেই। এই বাওঁফালৰ সংখ্যা, এইফালে সোঁফালৰ সংখ্যা, বাওঁফালৰ সংখ্যাটো সিফালে পঠিয়াই দিম, 5টো ইফালে পঠিয়াই দিম, ঠেলা মাৰি দিম, এইফালে এনেকৈ জঁপিয়াই যাব, 5টো কি হ'ব, এইফালে জঁপিয়াই যাব। জঁপিয়াই গ'লে কিন্তু প্লাছ থাকিলে কি হ'ব, ইফালে গ'লে মাইনাছ হ'ব, মাইনাছ থাকিলে প্লাছ হ'ব, হৰণ থাকিলে পূৰণ হ'ব, পূৰণ থাকিলে হৰণ হ'ব। আকৌ এইফালৰ পৰা এইফালে আহিলেও একে, এইফালৰ পৰা এনেকৈও আহিব পাৰে কেতিয়াবা, এইফালৰ পৰা এইফালে আহিলে পূৰণ থাকিলে হৰণ হ'ব, হৰণ থাকিলে পূৰণ হ'ব, তেনেকৈ একেই। মুঠতে এইফালে জঁপিয়াই গ'লে নিজৰ চিনটো বদলি হ'ব, বিয়োগ থাকিলে যোগ হ'ব, যোগ থাকিলে বিয়োগ হ'ব, পূৰণ থাকিলে হৰণ, হৰণ থাকিলে পূৰণ হৈ যাব। তাৰমানে সমান চিনৰ পৰা ইফালে জঁপিয়ালেই হৈ যায়। এতিয়া 5টো জঁপিয়াই যাব, জঁপিয়াই যোৱাৰ লগে লগে কি হ'ব, এইফালে প্লাছ আছে, এইফালে মাইনাছ হৈ গ'ল, দেখিলে? তেতিয়াহ'লে বিয়োগ কৰিলে আমাৰ কিমান পালোঁ, 16 পালোঁ, ঠিক আছে। 4x = 16। এতিয়া 4xটো ইয়াৰ লগত পূৰণ হৈ আছে নহয়, সিফালে গ'লে কি হ'ব, তেতিয়াহ'লে পূৰণ হৈ থাকিলে কি হয়, হৰণ হয়। গতিকে হৰণটো আমি তলত দিলেই হৰণ নহয় জানো, 16 / হৰণ এইভাগেও কৰিব পাৰি, এইভাগে আমি নকৰোঁ, যিহেতু আমি এতিয়া ডাঙৰ ল'ৰা ছোৱালী, সৰু হোৱাহেঁতেন এনেকৈ কৰিলোঁহেঁতেন। গতিকে আমি কি দিব লাগিব, 16 / 4 এনেধৰণেহে লিখিম। এতিয়া এইটো হৰণে বুজাইছে, কটাকটি কৰিলোঁ 4 হ'ল, গতিকে এনচাৰ একেটাই পালোঁ নে বাৰু চোৱা, এইটো একেই পালোঁ। গতিকে তোমালোকে এইটো নিয়মত ভাল পালেও কৰিবা, এইটো নিয়মত ভাল পালেও কৰিবা, দুইটা নিয়মটো কিন্তু জনাটো। তোমালোকে এইকেইটা মই নেক্সট ভিডিঅ'টোত শিকাম, তোমালোকে চাবলৈ নাপাহৰিবা। এইটো এনেকুৱা ধৰণৰ দুইফালে x থকা এটাও শিকাম, তাৰপিছত এইটো এটা আছে, এইবিলাক শিকাম নেক্সট ভিডিঅ'টো দেই, ঠিক আছে। আৰু কেইটামান তোমালোকক দিছোঁ, এইকেইটা ক্লাছ 7ত পায়ে আহিছে, এনে সৰুবিলাক এনেকুৱাবিলাক কৰিবা, 1 2 3 4 5 6 এইকেইটা কৰিবা, কৰি তোমালোকৰ ছাৰ বাইদেউলৈ পঠিয়াই দিবা কৰি, আৰু শুদ্ধ হৈছে নাই চেক কৰি দিব, ঠিক আছে। আজিলৈ সামৰোঁ, নেক্সট ভিডিঅ'টো চাবা, মই পুনৰ কৈছোঁ। আৰু তোমালোকৰ লগৰবিলাকলৈ শ্বেয়াৰ কৰিবা ভিডিঅ'বিলাক, আৰু ভাল পালে লাইক কৰিবা, ঠিক আছে। আজিলৈ আহোঁ, ধন্যবাদ।